हेलो बंधुসকল स्वागतम জনাইছো আনিটি ভিডিও লৈ মই এমআই বাদশা আৰু মোৰ হৈতে আছে বি চ্যালেঞ্জাৰ টিম আৰু আপোনালোকে আজি দেখা পাইছে ইয়াত আমি টকা থৈ দিছো আৰু ইয়াত আছে বেলচা আৰু আছে আমাৰ কটুৰি বেলচা দি কটুৰি টকা উঠাব লাগিব জুনে আটাইতকৈ বেছি টকা উঠাব পাৰিব তাক গুটিখিনি টকা দি দিয়া হ'ব সো আমাৰ টাইম থাকিব 30 সেকেন্ড কৈ যে লাষ্টত গৈ পেলাই হিচাপত যাৰ টকা বেছি হ'ব হি গুটিখিনি টকা লৈ যাব সো চাই থাকক কোনে টকা কিটা পায় সো এতিয়া আছে আমাৰ ইকৰামুল হুসেন টাইমাৰ লগাই দি আছো 1 2 3 সো ইকৰামুলে কিমানখিনি উঠাব পাৰে টকা বহুতখিনি উঠাই লৈছে এতিয়ালৈকে উঠাই থাকা বহুত উঠিছে বহুত উঠিছে টকা হ'ব আৰু বহুত হ'ল ইকৰামুলৰ হাতত আছে আৰু 15 সেকেন্ড আৰু 10 সেকেন্ড আছে ইকৰামুলৰ হাতত বহুতখিনি উঠাই ললে টাইম আপ সো চাব লাগিব ইকৰামুলে কিমান টকা উঠাইছে গনি দিয়ক টকা কিটা সোনকালে 5700 ইকৰামুলৰ পইণ্ট হৈছে 5700 সো নেক্সট চাও সো এতিয়া আছে আমাৰ হসমাত আলী 1 2 3 10 সেকেন্ড মান আছে আৰু 10 সেকেন্ড মান আছে বহুখিনি উঠাই লৈছে টাইম আপ মুতকে কমে চাব লাগিব হসমাত আলী কিমান কালেক্ট কৰিছে টকা কিটা গনি দিয়া আমি দেখা পাইছো 6200 হসমাত আলীৰ পইণ্ট হৈছে 6200 সো চাব লাগিব নেক্সট কাৰ পইণ্ট আৰু বেছি হয় সো এতিয়া আছে আমাৰ ৰাজিকুল ইমান হাৰ্ডকে চকু বান্ধি দিছে ৰাজিকুলৰ টাইমাৰ লগাই দি আছো 1 2 3 ষ্টাৰ্ট আৰু সব উঠাই ল'ব 20 সেকেন্ড গুচি গ'ল তোমাৰ পইচা কত আছে আৰু 10 সেকেন্ড মান আছে কত আছে আৰু টাইম আপ আজিকালি টকাখিনি গণা হৈ আছে কিমান হৈছে চাওক কিমান হৈছে সো ৰাজিকুলৰ টকা হৈছে 8400 ৰাজিকুলৰ পইণ্ট হৈছে এইটোই 8400 এতিয়া চাওক কোনে কিমান কৰিব পাৰে সো এতিয়া আছে গুলজাৰ হুসেনৰ টাইমাৰ লগাই দি আছো 1 2 3 ষ্টাৰ্ট আজি তো দুৰ্গা পূজা হ'ব আৰু পাৰ্টি হ'ব বঢ়িয়া গুলজাৰ হুসেনে পাৰ্টি দিব আমাক সবতে দুৰ্গা পূজাৰ পাৰ্টি হ'ব আপোনাৰ समझ रहे हो ना পাৰ্টি আজি ভালকে হ'ব দে পাৰ্টি আজি ভালকে হ'ব মাত্ৰ 5 সেকেন্ড মান আছে মাত্ৰ 5 সেকেন্ড মান আছে পাৰ্টি হ'ব আজি টাইম আপ বঢ়িয়া সো দেখা দিয়া আমাৰ গুলজাৰ হুসেনে মাত্ৰ 2000 টকা এটা উঠাব পাৰিছে আহি যাব আপোনালোকে গুলজাৰ হুসেনৰ পইণ্ট হৈছে সবতকৈ কম মাত্ৰ 2000 পইণ্ট হৈছে সো এতিয়া আছে আমজত আলীৰ চকু বান্ধি দিয়া হৈছে এতিয়া টাইম লগাই দি আছো 1 2 3 ষ্টাৰ্ট কেনেকে বুজি পাইছি কেনেকে উঠাব লাগে বহুত উঠাই আছে পইচাই নাই আৰু সেকেন্ড আছে এতিয়া আৰু 5 সেকেন্ড আছে আৰু 5 সেকেন্ড আছে আৰু 5
সেকেন্ড আছে সব পয়সা পেলাই দিছে যাব লাগিব টাইম আপ সো আপোনালোকে দেখিব পাৰে আপোনালোকে কিমান টকা উঠাইছে গণি দিয়া টকা কেইটা গণি দিয়া 2 4 6 8 500 9000 1 2 9000 সো আমজতালিৰ পইণ্ট হৈছে 9260 টকা মানে পইণ্টটো 9260 হৈছে সো এতিয়া আছে আমাৰ ৰেকিব টাইমাৰ লগাই দি আছো 1 2 3 স্টার্ট क्या बात है 2000 उठाई लो ले हाईएस्ट गुसी जा पड़े हाईएस्ट ए भाई आते प्राइस ले जाओ सब ये रहो टाइम अप सो আমার রেকিবে উঠাইছে 4000 সো আপোনালোকে চালে কাৰ পইণ্ট বেছি আপোনালোকে নিজেই গম পাইছে আমজতালিৰ পইণ্ট আটাইতকৈ বেছি তাৰ পইণ্ট হৈছে 9260 সো আমজতালিক এতিয়া গুটিখিনি টকা দি দিয়া হ'ব আগতে আমি মতামত লৈ লওঁ আমজতালিৰ আৰু আমাৰ ইয়াত আহিছে হসমত আলি আজি ফাৰ্ষ্ট টাইম তো হসমতালিৰ পৰা মতামত লম এতিয়া আমজতালিৰ পৰা মতামত লৈ আছো বহুত ভাল লাগিছে খেলি কৈছে গোটেই কেইটা পাইছো উইনাৰ হৈছো আৰু এতিয়া আমাক পাৰ্টি দিবানে নাই পাতি দিম আজি দুৰ্গা পূজা আছে ন দুৰ্গা পূজাত যাম আকৌ গোটেই কেইটা হৈ যাব তোমালোকে কিবা কোৱা কিয় কৈ দিয়া আমি আৰু কি কম হাৰিলো আই গৈছে এতিয়া হসমতালিৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগি আছে ফাৰ্ষ্ট টাইম আহি পেলাই 2000 টকা ভালে লাগিছে বহুত ভাল লাগিছে গেমটো খেলি পেলাই আৰু কি কম সো গাইস এনেকুৱা আৰু ভিডিও চাবলৈ আমাৰ বি চ্যালেঞ্জাৰ্স আপোনালোকে সাপোৰ্ট কৰিব আৰু লাইক কৰিব ফলো কৰিব আৰু কোনে কোনে পাৰ্টি খাব পাৰি মই 2000 টকা কালেকচন কৰিছো আপোনালোকে আহি যাক এতিয়াই পূজা খাবলৈ মই আৰু লৈছে এইটো আপুনি জানে আৰু মই জানো সো গাইস ভিডিওটো লাইক কিন্তু কৰি দিব আমি অকলে খাবলৈ নিদু নহয় পইচাটো আমি সবে মিলি খাও আমি অকলে নাখাও বহুত ভাল লাগি আছে ভাল হ'ব আজি পাৰ্টি ভাল হ'ব আপোনালোকে কিন্তু গম নাপাব কাৰণ আমি ভিডিওটো এদিন পিছতহে আপলোড কৰিম সেইকাৰণে আপোনালোকে গম নাপায় কেতিয়া পাৰ্টিটো হৈছে কি কৰি আছ তই